আঘোণৰ পথাৰত দাৱনীৰ সৈতে ধান্দাই নিৰ্বাচনী প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা দেউলীয়া পঞ্চায়তৰ কংগ্ৰেছৰ জিলা পৰিষদ কাউন্সিলৰ পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্য একেলগে নিৰ্বাচন প্ৰচাৰলৈ গৈ দাৱনীৰ লগত ডালে ধান জিলা পৰিষদৰ প্ৰাৰ্থী গীতাবলী কামান চাংমাই কাউন্সিলৰ ৰেখা গগৈ পঞ্চায়ত সভাপতি দিলীপ বৰা আৰু ভাটি ফুকন গাঁৱৰ ৱাৰ্ড সদস্য প্ৰতিমা বৰুৱা একেলগে নিৰ্বাচন প্ৰচাৰ কৰিবলৈ গৈ দাৱনীৰ লগতে ধান ডালে ভোটৰ স্বাৰ্থত আঘোণৰ পথাৰত এতিয়া গয়াৰেজ ভীষণ ব্যস্ত প্ৰাৰ্থীও এতিয়া ভোটাৰক ঘৰত নাপায় পথাৰে চলাবলগীয়া হৈছে নিৰ্বাচনী প্ৰচাৰ ঘিলামৰা ভাটি ফুকন গাঁৱৰ প্ৰায় 20টা গোট ব্যস্ত ধান কটা হাৰিয়া দোৱাত আৰু তাতেই গৈ ওলালে এইদৰে এইকেইজন প্ৰাৰ্থী 20টা গোটেও প্ৰাৰ্থীজনক দিলে ভোট দিয়াৰ প্ৰতিশ্ৰুতি খেতি চিজন কাৰণে মানুহবোৰ ঘৰত লগ নোপোৱাৰ কাৰণে পথাৰে আমি আইতাসকলক বাইদেউ ভণ্টিসকলক ইয়াতে ভোটটো দিবৰ কাৰণে আমি ভোট বিচাৰি আহিছোঁ। এবাৰ আমাৰ কংগ্ৰেছ দল জিকিবই। আমাৰ এবাৰ কংগ্ৰেছ হাতখন শক্তিশালী কৰি ৰাখিবৰ কাৰণে আমি সমূহ ৰাইজে ওলাই আহি সকলোৱে ভোট বিচাৰি আহিছোঁ। আমাৰ ৰাইজে নিজৰ বিবেক মতে ভোট দিব। এবাৰ বিজেপি চৰকাৰে যিখিনি কৰি আছে ৰাইজে সকলো ৰাইজে টিভিয়ে পেপাৰ পত্ৰই চাই আছে। সেইবোৰ চাই পিনি ৰাইজে এবাৰ বিজেপিত ভোট নিদিয়ে, অকল হাতখন চাই ভোট দিব এবাৰ ৰাইজে। চৰকাৰখন দেখি আছো এতিয়া বৰ্তমান চলিত চৰকাৰখনে কিমানখিনি কি কাম কৰিছে। গতিকে আমাৰ আজিও এতিয়া টিভিয়ে পেপাৰ পত্ৰ সকলোৱে সাধাৰণ লোকসকলেও গম পাইছে এই চৰকাৰখনৰ কথা। গতিকে আমি এই কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলকে আমি মনোনীত কৰি আমি জয়যুক্ত কৰিম বুলি ভাবিছোঁ।